Hello everyone, welcome to my channel. মই নিবেদিতাই কৈছো আশা কৰিছো আপোনালোকৰ সকলোৰে ভালেই। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো মই Amazonৰ পৰা অৰ্ডাৰ কৰা দুটামান ক্লাচ আৰু আপোনালোকক মই তাৰে আনবক্সিং আৰু ৰিভিউ দেখুৱাম। বেছি দেৰি নকৰি পুৰা ভিডিঅটো ষ্টাৰ্ট কৰো আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে মই নতুন ভিডিঅ'ছবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগে যদি লাইক শ্বেয়াৰ আৰু তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আৰু বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো প্ৰডাক্টটো ইয়াৰ ভিতৰত আহিছে আৰু এনেকুৱাকৈ পেকেজিঙৰ ভিতৰত আহিছে আৰু মোৰ ফিল হৈ আছে ভিতৰত একো দিয়া নাই তেওঁলোকে যে বাবল ৰেপ বা কিবা এনেকুৱা থাকে ধৰণৰ একো দিয়া নাই আৰু ইয়াৰ ভিতৰত দুটা ক্লাচ আছে। মোৰ মতে আৰু তেওঁলোকে ইয়াতকৈ বেটাৰ দিব পাৰিলে হয় পেকেজিংটো ভিতৰত ডেমেজ হৈ যাব পাৰে যদি ক'ৰবাত পৰি গ'ল হয় বা কিবা হ'ল হয়। বলকচোন খুলি পেলাই চাওঁ কেনেকুৱা আহিছে। প্ৰথম প্ৰডাক্টটো হ'ল এইটো যোনটো আপোনালোক দেখুৱাইছিলোঁ এনেকুৱাকৈ পেকেজিঙৰ ভিতৰত আহিছিলে ইয়াৰ ভিতৰতে এইটো আছিলে আৰু ওপৰত এনেকুৱাকৈ পেকেটৰ ভিতৰত আহিছে এইটো দেখাটোতো খুবেই ধুনীয়া লাগি আছে। তো এইটো হয় প্ৰডাক্টটো চাওক আপোনালোক কেনেকুৱা লাগিছে। মোকতো খুবেই ধুনীয়া লাগি আছে আৰু মই ভাবিছোঁ এইটো চাগে কিবা প্ৰিণ্ট ওপৰত দিয়া আছে নহয় এইটো ওপৰত কাপোৰ এনেকুৱাকৈ দিয়া আছে কাপোৰ হয় ওপৰৰ এইখন আৰু এনেকুৱাকৈ ওপৰত এলিফেণ্ট প্ৰিণ্ট এটা বনোৱা আছে কাপোৰটোৰ ওপৰত আৰু মোক দেখিবলৈ খুবেই ধুনীয়া লাগি আছে সঁচাকৈ কৈছোঁ। আৰু এনেকুৱাকৈ এইটো ওপৰত খুলিবৰ কাৰণে এনেকুৱা ছিষ্টেম আছে এইটো এনেকুৱাকৈ খোলা যায় ভিতৰত এইটো আৰু লগতে ভিতৰত চেইন এডালো দিছে এইটো চেইনডাল আপুনি এনেকুৱাকৈ লগাই ল'ব পাৰে ইয়াতে ইমান দীঘল হয় চেইনডাল এইখিনি মানকৈ খুলিব পাৰে আপোনালোকে ধুনীয়াকৈ আৰু ভিতৰত বস্তু থ'ব পাৰে আৰু ইমান সৰু নহয় ঠিকে আছে চাইজটো। আপোনালোকে এইটো যিকোনো আপোনালোকৰ ট্ৰেডিশ্যনেল ৱেৰৰ লগত ল'ব পাৰে শাৰী মেখেলা চাদৰ বা কুৰ্তা এটচেট্ৰাৰ লগত এইটো ওচৰৰ পৰা আপোনালোকে দেখুৱাইছোঁ এনেকুৱাকৈ এলিফেণ্ট প্ৰিণ্টত আহিছে। নাজানো মই আপোনালোকে কালাৰটো কেনেকুৱা দেখা পাই আছে এনেকুৱাকৈ আহিছে খুবেই ধুনীয়া। ওপৰত এনেকুৱাকৈ এটা ডায়মণ্ড টাইপৰ দিয়া আছে ইপিনেদি খুলিবৰ কাৰণে এইটো দেখুৱাই আছোঁ আপোনালোকক এয়া খুবেই ধুনীয়া মোক খুবেই ভাল লাগিছে আপোনালোকে দুৰ্গা পূজাত এইটো ল'ব পাৰে। বলক এতিয়া নেক্সট প্ৰডাক্টলৈ যাওঁ। নেক্সট আহিছে ক্লাচ এইটো হ'ল এইটো খুবেই ধুনীয়া কালাৰ একদম যেনেকুৱা লাগি আছিলে ইমেজত তেনেকুৱাই লাগি আছে একদমেই তেনেকুৱা হয় আৰু মোক খুবেই ধুনীয়া লাগিছে। বলক খুলি দেখুৱাইছোঁ আপোনালোকক এইটো ইয়াৰ ওপৰৰ যোনটো খোলা ছিষ্টেমটো এনেকুৱা ধৰণৰ হয় তাতে আগৰটোত ওপৰত ডায়মণ্ড এটা দিয়া আছিলে সৰুকৈ ইয়াতে এনেকুৱা ধৰণৰ এইটো খুলিবলৈ এনেকুৱা হয় এনেকুৱাকৈ খুলিলে হ'ল এয়া ইয়াতে চেইন লগাবৰ কাৰণে ছিষ্টেম দিয়া আছে ইয়াতে আপোনালোকে চেইনটো লগাব পাৰে ইয়াৰ ভিতৰত আৰু চেইনটো ইয়াৰ ভিতৰতে আছে এয়া চেইনডাল আপোনালোকে এইটো এনেকুৱাকৈ হাতত এনেকুৱাকৈ ল'ব পাৰে আৰু যদি বিচাৰে তেতিয়াহ'লে চেইনডাল ইয়াতে এটাচ কৰি লৈ পেলাই এইটো ইউজ কৰিব পাৰে। ইয়াৰ ওপৰখনতো কাপোৰে দিয়া আছে একো প্ৰিণ্ট বা কালাৰ এনেকুৱা নহয় কাপোৰ হয় ওপৰত এইখন ওপৰত কাপোৰ লগোৱা আছে আপোনালোকে নাজানো দেখা পাইছেনে নাই বাট ওপৰত এইখন কাপোৰ হয় আৰু ৱেষ্টাৰ্ণ ৱেৰৰ লগত ল'ব পাৰে গাউন বা এটচেট্ৰা যিকোনো ড্ৰেছৰ লগত পিন্ধিব ল'ব পাৰে আপোনালোকে। এই ক্লাচ দুটা চুগাৰ ক্ৰাছ নামৰ ব্ৰেণ্ডৰ পৰা হয় আৰু লগতে তেওঁলোকে এটা কাৰ্ডো চেণ্ড কৰিছে যোনটো ফেচবুক আৰু ইনষ্টাগ্ৰামত তেওঁলোকৰ পেজ আছে য'ত তাতে তেওঁলোকে চুগাৰ ক্ৰাছ ক্লাছেছবোৰ আছে তেওঁলোকক টেগ কৰিবলৈ দিছে আৰু প্ৰাইচটো আছিলে ইয়াৰে অৰিজিনেল প্ৰাইচটো আছে 1999 প্ৰায় 2000 আৰু 60% অফ চলি আছে তো মই এইটো 799ত পাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে কিনি ল'ব পাৰে আৰু মই যদি পাৰোঁ তেতিয়াহ'লে তলত ডিছক্ৰিপশ্যন বক্সত তাৰে লিংক দুটা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ লগত। ইয়াৰ লগতে আৰু এটা ক্লাচ আছে যোনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ
যদি মই আগতে অৰ্ডাৰ কৰি থোৱা হয় এমেজনৰ পৰা আপোনালোকে মোৰ আগৰ ভিডিঅ'জবোৰ দেখিছে যদি তেতিয়া নিশ্চয় গম পাব ইয়াৰ মেখেলা চাদৰ ইন 3 ডিফাৰেণ্ট ৱেত যোনটো ভিডিঅ' মোৰ চেনেলত আছে সেইটোত ভণ্টিয়ে সেইটো লৈছিলে আপোনালোকে দেখা পাইছে চাগে যোনে যোনে চাইছে তো মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ সেইটো মই এমেজনৰ পৰা অৰ্ডাৰ কৰা বহুত দিন আগতে অৰ্ডাৰ কৰি থোৱা প্লাছ সেইটো দেখুওৱা তো এয়া সেইটো ক্লাছ 2 এইটো সেইটোতকৈ অকণমান চাইজটো বেলেগ হয় সেই দুটাতকৈ আৰু ওপৰত এনেকুৱা গল্ডেন আৰ্গল টাইপ দিয়া আছে ওপৰত আৰু এইবোৰ ওলাই নাহে হাতত নালাগে যেনেকুৱা মই ভাবিছিলোঁ চাগে এনেকুৱাকৈ কৰিলে হাতত ওলাই আহিব বুলি নহয় খুবেই ধুনীয়া হয় অলপ এটা দুটা আহে আৰু বাট এনেকুৱা নহয় কি ওলাই আহে খুবেই ধুনীয়া আৰু ওপৰত এনেকুৱাকৈ ডায়মণ্ড টাইপৰ দিয়া আছে ইয়াৰে খুলিবৰ কাৰণে এই আগৰটো নিচিনাকৈ এনেকুৱাকৈ খুলিবৰ কাৰণে ইয়াৰ ভিতৰতো চেইন আছে মই এইটো ইউজ কৰিছোঁ ভিতৰত নাজানো পিন সোমাই আছে তো ইয়াতে চেইন আছে এনেকুৱাকৈ আপোনালোকে ল'ব পাৰে আৰু বহুত দিন হ'ল এইটো মই অৰ্ডাৰ কৰা প্ৰায় 1.5 বছৰ মানে হ'ল চাগে আৰু এতিয়ালৈকে একো এনেকুৱা হোৱা নাই ৰং গৈছে বা কিবা একো হোৱা নাই চেইনডাল এনেকুৱাই আছিলে গল্ডেন কালাৰৰ এনেকুৱা ধুনীয়াকৈ আছে একো ৰং চং যোৱা নাই আৰু খুবেই ধুনীয়া চাওক ভিতৰতো এনেকুৱাকৈ ভিতৰত কাপোৰ দিয়া আছে আপোনালোকে কিমান দূৰ দেখিছে নাজানো খুবেই ধুনীয়া আৰু কোৱালিটিটো খুবেই ধুনীয়া আপোনালোকে ল'ব পাৰে এইটো যিকোনো আপোনালোকে ফাংচন ৱেডিং এটচেট্ৰা আপোনালোকে এটেণ্ড কৰিব পাৰে এইটো লৈ পেলাই তো এয়াই 3টা ক্লাচ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে মোক জনাব তলত কমেণ্ট কৰি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে আৰু চাবলৈ খোজে তেতিয়াহ'লে মোক জনাব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো আৰু মোৰ চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰি দিব বহুতে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এইখিনিয়ে বাই বাই